কেতিয়াবা ভয় লাগে, মোৰ ভয় লাগে। এই যে জীৱনটো অকলে সজাব পৰাকৈ শক্তিকণ গোটোৱাৰ সময়তে কোনোবা এজন আহে, এই যে সৰু সৰু হেঁপাহেৰে সময়বোৰ ভৰাই তোলে, এই যে সকলোবোৰ নতুন নতুন লগা অনুভৱ এটাৰে ভৰি পৰে, এই যে আগবাঢ়িব খোজা অকলশৰীয়া হাতখনত মুঠি মাৰি ধৰে, আৰু তাৰ পাছতেই যে সম্পূৰ্ণ অচিনাকি হৈ পৰে দুদিনতে। হেঁপাহবোৰ সলনি হয় অজুহাতলৈ, অভিমান সলনি হয় আমনিলৈ। মোৰ সাংঘাতিক ভয় লাগে তেনে লোকলৈ, নিৰ্জনতাৰ সুযোগ লৈ নিসংগতাৰ গল্প শুনিবলৈ আহি আঁতৰি যোৱা মানুহলৈ ভয় লাগে মোৰ। কঁপি থকা হাতখনত ভৰসাৰ অভ্যাসৰ মোহৰ লগাই পলাই যোৱা মানুহলৈ ভয় লাগে মোৰ। বেৰঙী সময়ত ৰামধেনু আঁকি বতৰৰ দৰে সলনি হোৱা মানুহলৈ ভয় লাগে মোৰ। ফাগুনৰ ৰং দেখুৱাই সৰাপাতৰ দৰে গচকি যোৱা মানুহলৈ ভয় লাগে মোৰ। নাহিবচোন এইদৰে, পাৰোতো খোজ কাঢ়িবলৈ অকলে, কিন্তু বহুদূৰ হাতত ধৰি আগুৱাই যোৱাৰ পাছত এই যে আপুনি হাতখন এৰি দিয়ে, বিশ্বাস কৰক, মৃত্যুৰ সমান ভয় লাগে।